অভিষেক টেষ্টতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 17 ৰান কৰি নতুন কৃতিত্ব অৰ্জন কৰে যশস্বী জয়সৱালে। এই অভিলেখকাৰী 17 ৰানৰ পিছতে ভাৰতৰ সময় অনুসৰি পুৱা 8:30 বজাত ডমিনিকাৰ পৰা ভাৰতলৈ ফোন কৰিছিল যশস্বীয়ে। ভিডিঅ' কলত কথা পাতে তেওঁৰ পিতৃ ভূপেন্দ্ৰ জয়সৱালৰ সৈতে। আবেগ ধৰি ৰাখিব নোৱাৰি কান্দোনত ভাগি পৰে বাওঁহতীয়া অপেনাৰগৰাকী। সংবাদ মাধ্যমত এই কথা জনাইছে তেওঁৰ পিতৃয়ে। তেওঁ কয়, টেষ্টৰ দ্বিতীয় দিনা 17 ৰানৰ পিছতে হোটেললৈ উভতি আহে যশস্বীয়ে মোক ফোন কৰিছিল। তেতিয়া পুৱা 8:30 বাজিছিল। তেওঁ আবেগ ধৰি ৰাখিব নোৱাৰি কান্দোনত ভাগি পৰিছিল। মোৰ বাবে সেয়া আছিল অতিশয় আৱেগিক মুহূৰ্ত। পুত্ৰৰ সৈতে হোৱা কথা বতৰাৰ প্ৰসংগত তেওঁ কয়, বেছি সময় কথা হোৱা নাছিল। যশস্বী যথেষ্ট ভাগৰুৱা হৈ পৰিছিল। তেওঁ কেৱল মোক সুধিছিল, মই সুখীনে? মই অতিশয় সুখী হৈছিলোঁ। মোৰ সপোন পুত্ৰই পূৰণ কৰিলে। উল্লেখযোগ্য যে অতি দুখীয়া পৰিয়ালৰ সন্তান যশস্বীয়ে যথেষ্ট পৰিশ্ৰম কৰি এই স্থানত উপনীত হৈছে। যশস্বীয়ে ক্ৰিকেট খেলাৰ বাবে মুম্বাই আজাদ ময়দানত মালিৰ কাম কৰিছিল। লাহে লাহে ঘৰুৱা ক্ৰিকেটৰ সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ 17 বছৰ অনুৰ্ধৰ দলৰ হৈ বিশ্বকাপতো অংশ লয়। IPLত নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰাৰ পিছত ভাৰতীয় টেষ্ট দলৰ স্থান লাভ কৰি প্ৰথমখন মেচতে 171 ৰানৰ এটা অনবদ্য ইনিংছ খেলি মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন কৰে যশস্বী জয়সৱালে। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ আহো, ধন্যবাদ। জয় আই অসম।